আজি আমি এনেকুৱা ধৰণৰ কোৱেশ্চন কিদৰে 2 সেকেন্ডত সলভ কৰিব পাৰি তাৰ বিষয়ে শিকিম তাৰ আগতে আমি ইয়াক স্টেপ বাই স্টেপ সলভ কৰিম উইথ ফুল কনসেপ্ট যাতে তোমালোকে এনেকুৱা ধৰণৰ যিকোনো কোৱেশ্চন আহিলে এক্সামত সলভ কৰিব পাৰা কি হয় এটু কোৱেশ্চন যে এক্সামত আহিব এনেকুৱা নহয় কিন্তু এনেকুৱা টাইপৰ কোৱেশ্চন আহিব এটু কনফাৰ্ম সো আমি ফাৰ্স্ট উইথ ফুল কনসেপ্ট শিকিম তাৰ পিছত শৰ্ট ট্ৰিক শিকিম সো ইয়াতে আমাক কি দি আছে 1/√3 plus √4 plus 1/√4 plus √5 plus 1/√5 plus √6 plus 1/√6 plus √7 ইয়াতে তোমালোকক এক্সামিনাৰে কনফিউজ কৰিব কাৰণে কি কৰিছে ডাঙৰটো পিছত দিছে আৰু সৰুটো আগত দিছে এনেকুৱা অংক থাকিলে ফ্ৰেকশনৰ ফাৰ্ষ্টতে তোমালোকে কি কৰিবা ডাঙৰটো আগত লিখি লবা সো ইয়াতে √4 লিখিম প্লাস তাৰ পিছত কি লিখিম √3 plus 1 by কি আহিব √5 plus √4 ঠিক আছে কি আহিব 1/√6 plus √5 plus 1/√7 plus √6 এতিয়া আমি এটু কেনেদৰে সলভ কৰিব পাৰি তাক চাও সো ইয়াতে কি আছিল 1/√4 plus √3 সো এনেকুৱা ধৰণৰ ফ্ৰেকশনৰ অংক থাকিলে তলত জিটো থাকে ইয়াতে কি আছে √4 plus √3 সো প্লাস তো আমি কিৰে পূৰণ কৰিম মাইনাস এৰে অৰ্থাৎ কিৰে পূৰণ কৰিম √4 minus √3 ৰে তলত এটো বেছিকৈ লিখিছে নাই এটো বেছিকৈ লিখিছে সো এটো এটা উপৰবাৰ কি কৰিম উপৰটো লিখি দিম তেজ আমি তলত এটো লিখিলো কিয় লিখিলো বাৰু আমি কি জানো a plus b into a minus b মানে কি হয় a square minus b square হয় সো এটো তলত কি আহিব a square অৰ্থাৎ কি আহিব √4 square minus √3 square উপৰত যি আছিল এটো লিখিম উপৰত কি আছিল √4 minus √3 সো উপৰত কি আছিল √4 minus √3 এতিয়া √4 স্কয়াৰ কৰিলে কি হ'ব স্কয়াৰটো গুছি যাব থাকিব কিমান 4 আৰু √3 স্কয়াৰ কৰিলে আকৌ স্কয়াৰটো গুছি যাব থাকিব কিমান 3 সো 4 minus 3 কিমান হয় 1 সো আমি কিমান পাম √4 minus √3/1 মানে কি হয় মানে তলত 1 থাকা আৰু নাথাকা একে হয় সো আমি তলত 1 থাকিলে এটো নিলিখো সো মাইনাস কিমান পালো √4 minus √3 সো এটো আমি সলভ কৰিলে কিমান পালো √4 minus √3 ঠিক হেতৰা যদি আমি কি চাও 1/√5 plus √4 একে নিচিনাকৈ সলভ কৰিব লাগিব এবাৰ আমি কিছুমান স্টেপ নোহোৱা কৰি দিম এটো আমি কি কৰিব পাৰো √5 plus √4 সো আমি কি হেৰে পূৰণ কৰিম প্লাস আছে এবাৰ কি হেৰে পূৰণ কৰিম -√5 minus √4 উপৰত কি আহিব √5 minus √4 সো এটো কি হ'ব এটো আৰু a plus b into a minus b আছে স্কয়াৰ হ'ব সো তলত কিমান থাকিব স্কয়াৰ হলে √ওভাৰটো গুচি যাব সো 5 minus 4 উপৰত কিমান থাকিব √5 minus √4 সো এটো কি হয় 5 ৰ পৰা 4 গলে 1 কিমান থাকিব 5 √5 minus √4 ঠিক আছে আমি যদি 1/√6 plus √5 to চাও সো এটো আমি এতিয়া আমি ডাইৰেক্ট কৰিব চাম সো ইয়াতে কি আহিব তলত আমি √6 minus √5 এৰে পূৰণ কৰিম সো এটো কি হৈ যাব স্কয়াৰ হৈ যাব সো √6 স্কয়াৰ minus √5 স্কয়াৰ হ'ব উপৰত কি থাকিব √6 minus √5 সো এটো কি হ'ব তলৰটো √over গুছি গলে এটো কিমান আহিব 1 সো এটো কিমান থাকিব √6 minus √5 সো এতিয়া আমি আমাৰ অংকটো দিয়াক এপ্লাই কৰো সো আমি এটো কি লিখিব পাৰো ইয়াতে 1/√4 minus √3 কি লিখিব পাৰিম আমি √4 minus √3 আমি পাইছো প্লাস এটো কি লিখিব পাৰিম √5 minus √4 প্লাস এটো কি লিখিব পাৰিম √6 minus √5 ঠিক আছে এটো আমি কি লিখিব পাৰিম √7 minus √6 সো ইয়াতে কি হ'ব এতিয়া কোন কিটা কাটা কাটি যোৱা যিছোৱা এটো √4 to প্লাস এটো মাইনাস কাটা যাব এটো √5 to প্লাস আছে এটো √5 to মাইনাস আছে কাটা যাব এটো √6 to প্লাস এটো √6 to মাইনাস আছে কাটা যাব থাকিব কিমান √7 minus √3 সো আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপচন C2 সো এতিয়া আমি কি এনেকে স্টেপ বাই স্টেপ কৰিলে এনেকুৱা হয় ইয়াতটো বহুত টাইম লাগিলে পৰীক্ষাটো আমি ইমান টাইম নাপাম পৰীক্ষাত আমি কি কৰিব লাগিব ইয়াক কম সময়ত সলভ কৰিব লাগিব সো আমি পৰীক্ষাত কিদৰে সলভ কৰিম সো পৰীক্ষাত আমি কি কৰিম ইয়াতে কি আছে 1/√3 plus √4 আছে সো ফ্ৰেকশনৰ আছে সো আমি ইয়াক ডাইৰেক্ট ফ্ৰেকশনটো নোহোৱা কৰিবৰ কাৰণে আমি কি হেৰে পূৰণ কৰিম √3 minus √4 নহয় আমি √4 minus √3 ৰে পূৰণ কৰিম সো কি হ'ব এটো √4 minus √3 ৰে পূৰণ কৰিলে উপৰত কি আহিব √4 minus √3 আমি কি জানো এটো কি হ'ব 4 square minus 3 square হ'ব কাটা কাটি যায় থাকিব কিমান 1 সো এটো √4 minus √3/1 হ'ব ঠিক আছে এটোৰ ক্ষেত্ৰত আমি কি পাম √5 minus √4 আগৰ নিচিনা 1 আছে এটো নিলিখিলে হ'ব তাৰ পিছত আমি কি পাম √6 minus √5 তাৰ পিছত আমি কি পাম √7 minus √6 সো কাটা কাটি যাব 4 ৰে 4 কাটা যাব 5 ৰে 5 কাটা যাব 6 ৰে 6 কাটা যাব তো থাকিলে কিমান √7 minus √3 সো আমাৰ উত্তৰটো কোন হ'ল অপচন C2
যেতিয়া কনচেপ্টটো ক্লিয়াৰ থাকে তাক আমি অতি কম সময়তে কৰিব পাৰোঁ সো তোমালোকে এনেকুৱা কনচেপ্ট ক্লিয়াৰ কৰিবা তাৰপিছত ইয়াক শৰ্ট টাইমত কৰিব পাৰিবা ঠিক একেদৰে যদি এইটো কুৱেশ্যন আমাক সোধে ইয়াতে কি আছে √2 + 1 1 বাই আৰু কি আছে 1 বাই √3 + 2 এনেকৈ কি হ'লে গৈছে 1 বাই √100 + √99 সো ইয়াতে কি আছে ডাঙৰটো ফাৰ্ষ্টত আছে সো আমাক চেঞ্জ কৰাৰ দৰকাৰ নাই সো এইটোত আমি কি কৰিম √2 + 1 আছে সো আমি কি এৰে পূৰণ কৰিম √2 - 1 এৰে পূৰণ কৰিম সো পৰতো √2 - 1 এৰে পূৰণ কৰিব লাগিব √2 - 1 সো ইয়াতে স্কয়াৰ কৰিলে কিমান হ'ব √2 স্কয়াৰ সো ইয়াতে কিমান আহিব 2 আৰু 1 স্কয়াৰ 1 2 - 1 সো এটো কিমান হয় 1 সো ইয়াৰ পৰা আমি এটোত কি পাম এটোত আমি কি পাম ওপৰত √2 - 1 সো এটা কি হলে √2 - 1 তাৰ পিছত এটোত কি আহিব ঠিক একেদৰে √3 - √2 এটোত ঠিক একেদৰে কি আহিব √4 - √3 তেনেকৈ গৈ গৈ কি হলে যাব লাষ্টৰটো কিমান আহিব প্লাস √100 - √99 সো ইয়াতে কি হ'ব প্লাস √2 - √2 কাটা যাব ঠিক একেদৰে প্লাস √3 - √3 কাটা যাব প্লাস 4 ইফালে -4 টো কাটা যাব এখন লাষ্টত কোনটো যাব -99 টো কাটা যাব তো থাকিলে কি -1 আৰু প্লাসত কিমান থাকিব √100 সো 100 √100 মানে কিমান হয় 10 - 1 ইকুৱেল টু কিমান হ'ব 9 সো আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপচন B2 যদি ভিডিওটো ভাল লাগিলে তেনে হলে লাইক আৰু শেয়াৰ কৰি দিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা